আমাৰ 4টা পৰিষদীয় সমষ্টিত নমিনেশ্যন সাবমিট হ'ল। প্ৰথমে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া গহিবাৰী সমষ্টিত নমিনেশ্যন দাখিল কৰিলে। ইয়াৰ পিছত মই 26 নং দৰংগাজুলি সমষ্টিৰ পৰা আৰু আমাৰ নাগৰিজুলি সমষ্টিৰ পৰা ৰুবিনবালা বিশ্বাস ডাঙৰীয়া, শুক্লাই চেৰপাং সমষ্টিৰ পৰা প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়া, আমি এবাৰ 4টা পৰিষদীয় সমষ্টিত UPPLৰ পৰা তামুলপুৰ ডিষ্ট্ৰিক্টত নমিনেশ্যন সাবমিট কৰিছোঁ। আমাৰ ফলাফল 100% ভাল। তামুলপুৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ দৰংগাজুলি সমষ্টি, গহিবাৰী সমষ্টি, নাগৰিজুলি সমষ্টি, শুক্লাই চেৰপাং সমষ্টি আৰু আমাৰ গড়েশ্বৰ সমষ্টি, এই 5টা পৰিষদীয় সমষ্টিত বৰ্তমান UPPL স্থিতি শক্তিশালী আৰু এই 5টা পৰিষদীয় সমষ্টিত আমাৰ UPPL দলৰ 100% জয় যাত্ৰা আমি ইয়াত হ'ব বুলি আশা ৰাখাৰ লগতে আমি নিশ্চিত কৰিছোঁ যে পৰৱৰ্তী যি 22 ছেপ্টেম্বৰ হ'বলগীয়া নিৰ্বাচন, এই নিৰ্বাচনত UPPLৰ জয় ইয়াত 100% হ'ব। এই ক্ষেত্ৰত আপোনালোকৰ কোন দলৰ প্ৰতিদ্বন্দ্বিতা যিখিনি সমষ্টি আছে, সমষ্টি বিশেষকৈ হ'ব প্ৰতিদ্বন্দ্বিতা। ইয়াত কোনোবা ঠাইত হয়তো BPFৰ লগতো হ'ব পাৰে, কোনোবা ঠাইত BJPৰ লগতো হ'ব পাৰে, কোনোবা ঠাইত কংগ্ৰেছৰ লগতো হ'ব পাৰে। গতিকে যিকোনো ৰাজনৈতিক পাৰ্টীয়ে নেখেলক কিয় এই 5টা পৰিষদীয় সমষ্টিত UPPL জয় নিশ্চিত। এই ক্ষেত্ৰত আপোনাৰ সমষ্টি তাত আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব? 26 নং দৰংগাজুলি যি সমষ্টি, এই সমষ্টিত আজিৰ তাৰিখত যিহেতু ষ্ট্ৰংলি ইয়াত কোনো কণ্টেষ্ট নাই, তথাপিও আজি আমি দেখিছোঁ BPFৰ যিখিনি স্থিতি, গতিকে BPFৰ স্থিতিও ইমান দুৰ্বল নহয়। গতিকে BPFৰ লগত কণ্টেষ্ট হোৱাৰ সম্ভাৱনা আছে। তথাপি কণ্টেষ্ট হ'লেও আজি দৰংগাজুলি সমষ্টিত আমি UPPL হিচাপে 100% ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ সহযোগত আমি UPPL দলে ইয়াত জয় নিশ্চিত হ'ব।